আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভালেই। আজি আহি আছোঁ বাবুঘাটলৈ। বাবুঘাটত এইটো কাৰণে আহিছোঁ, আমাৰ গাঁৱৰ ৰাইজ সকলো মানে তাতে আছে। আজি মানুহগৰাকী ঢুকুৱা 10 দিন হ'ল দহা। সেয়ে দহাৰ বাবে আমাৰ বাবুঘাটত মানুহে দাই চুলি খুৱাব আহে, দহা পিণ্ড দিয়ে। সেয়ে চাই থাকক, মই আহিছোঁ লগতে আপোনালোকক। আমাৰ গাঁৱৰ সাধন আগত মানুহ গ'লেই, এতিয়া যিহেতু ধানৰ ছিজন, ঘৰত বহুতো কাম আছিল, কাম কৰি কেনে আহিব লগা হৈছে। এতিয়া মই সাধন দুইটা চাইকেল লৈ আহি আছোঁ, বাইক অনা নাই, কাৰণ বাইক লৈ আহিলে এনেকৈ কথা কৈ আহিবৰ কাৰণে অসুবিধা হয়। সেয়া চাইকেলখন লৈ আহি আছোঁ। এবাৰ মানুহে বহুত সৰিয়হ কৰিছে, বহুত চাৰিওফালে সৰিয়হ হালধীয়া হৈ আছে, থলাবিলাক চাৰিওফালে যিমান দূৰলৈ দেখা পোৱা যায় ধুনীয়া হালধীয়া ফুল হৈ আছে। ইয়াত দেখিছে পূৰা সৰিয়হ তামাম সৰিয়হ অকল কিনাতে লৈছে। সেয়া চুলি খোৱাত ব্যস্ত হৈ আছে। এয়া লটকা হৈছে কিছু নিজৰ বৰমাক, আইতাক, মাক। চাল দিয়ে গ'ল বতাহ জাগে শিকি আছে, বহুত লগা নাই। মাথাত পানী ভালকৈ ভিজাই লওঁ। এতিয়া ৰাইজে পিঠাগুড়ি খোৱাৰ নিয়ম, সেয়ে পিঠাগুড়ি খাবলৈ বহিছোঁ। আঘোণ পুহ মাহত ধান যেতিয়া এনেকৈ বাহিৰত মৰা হয়, চোতালত ধান মেলি থাকে, বাহিৰত খেৰ নাটোৰ গোন্ধ বহুত ধুনীয়া লাগে। সেইটো গোন্ধ সঁচাকৈ বছৰত এবাৰ আহে। এতিয়া ওচৰৰে গাঁও সাপমাৰী গাঁৱত খেল চাবলৈ আহিছোঁ। আমাৰ লাঠবৰী লগতে পৰিছে বৰী গাঁও। আজি খেল গৰম হ'ব তৰাই মই, সেয়ে চাবলৈ আহিলোঁ। এইবিলাক গোটেইবোৰ আমাৰ গাঁৱৰ ল'ৰা হয়। বেছি ঘূৰাই দিলে বেয়া কৰি আছে। টাইব্ৰেকাৰ পদ্ধতিৰে আজি খেল মীমাংসা কৰা হ'ব। মা বাহিৰত আহি গ'ল। যে আমাৰ সিমান পইচা বেকা পদ্ধতিতে জিকি গ'লোঁ, মানুহ বহুত হেপী। খেলত জিকি অহাৰ বাবে মাংস লৈ আহিলোঁ। এতিয়া মাংসই ৰুটিয়ে পূৰা মাৰি দিওঁ বিন্দাছ, কাৰণ খেলত জিকিলোঁ ন। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ বাই বাই, সামৰিছোঁ।